Hello guys, welcome back to my YouTube channel. আজি মই দেখাব গৈ আছো মোৰ যি কেটা ক্ৰস ছাগলী পোৱালি আছিল মানে লোকেল ছাগলীৰ লগত বিটেলৰ বিৰাডি ক্ৰস কৰাৰ পিছত যি কেটা পোৱালি হৈছিল মই ইয়াৰ আগতে আপোনালোকক পোৱালি কেটা হওঁতে জন্ম হওঁতে মানে ভিডিও দিছিলো আপোনালোকে মোৰ ভিডিওত গৈ চাব পাৰে এই পোৱালি কেটা আজি কিমান ডাঙৰ হৈছে বলক আপোনালোকৰ আগত দেখাও কেনেকুৱা হৈছে হেতৰ গ্ৰোথ আৰু কিমান হৈছে গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰো বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো এসক আমাৰ মৰম লগাইজনী F1 হয় লোকেল মাইকি ছাগলীৰ লগত পিওর বিটেলৰ ক্ৰস কৰাৰ পিছত এটো পোৱালি হৈছিল এই পোৱালিটো হতে ভিডিও দিয়া আছিল এতিয়া খিয়তৰ বৰ্তমান 5.5 মাহ হৈছে বয়স এই আপোনালোকে দেখিছে মোৰ F1 পোৱালি দুটা এই যোনটো পেটত অলপ বগা আছে এইজনী মাইকি হয় আৰু ইফালে কানত বগা থকা এইটো মতা হয় এইটো খাহি কৰাই দিয়া হৈছে আৰু মাইকি ছাগলীজনী এবাৰ হিট গল হিটটো ৰখাই দিলো আকৌ নেক্সট যেতিয়া হিট আহিব আমি তাইক বিটেল দিয়ে ক্ৰস কৰাম আৰু তাইৰ যোনটো পোৱালি হ'ব এটো F2 পোৱালি হ'ব বৰ্তমান ইহঁতৰ মাকজনী আকৌ গাবিনী হৈ আছে আকৌ বিটেল দিয়ে ক্ৰস কৰা হৈছে এবাৰ এই ছাগলীজনীৰ পৰা যোনটো মতা পোৱালি পাম সেইটো খাহি নকৰাও ব্রিডার হিসাবে রাখি দিম F1 ব্রিডার হিসাবে কারবাক যদি F1 ব্রিডাৰৰ দৰকাৰ হয় মোৰ লগত কন্টাক্ট কৰি ৰাখিব কোৱালিটি হোৱাৰ পিছত আপোনালোকে এই ব্রিডাৰটো মোৰ পৰা নিব লাগিব বৰ্তমান ইহঁতক এৰাই থাকে পথাৰত এতিয়া খন্দিয়া আহিলে মাক আৰু বাকি ছাগলীখিনি ঘৰত সোমালে সিহঁত দুটা অলপ বাহিৰত ঘূৰি থকাৰ কাৰণে আপোনালোকক আজি দেখুৱালো এনে অলপ পাত খালি অলপমান ভাঙি দিলো আৰু সিহঁতে খালে তাৰে আপোনালোকক ভিডিও কৰি দেখুৱালো ছাগলী কেটা কেনেকুৱা হৈছে ইমানখিনি সময়ত গ্ৰোথ কেনেকুৱা হৈছে কোনোবাই যদি জানে কমেন্টত জনাব ভাল হৈছে নে বেয়া হৈছে নে গ্ৰোথটো আৰু যিসকল ভিউৱাৰ্ছে ভিডিওটো চাই আছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু কমেন্টত জনাব আৰু এই ভিডিওটো শেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন আপডেট দি থাকিলে আপোনালোকে অতি সোনকালে আপডেট পাব পাৰে